নমস্কাৰ পোনপ্ৰথমতে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি যেহেতু অসম দিৱস আমি আজি যাম বুলি ভাবিছো চুকাফা সমন্বয় ক্ষেত্ৰলৈ। তাত চুকাফা সমন্বয় ক্ষেত্ৰ আমাৰ ওচৰতে বেছি দূৰ নহয়। তাত মানে বহুত ধুনীয়াকৈ পতা হয় অসম দিৱস। গতিকে আজি আমি ভাবিছো তালৈ যাম বুলি। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কলাক্ষেত্ৰলৈ যোৱাৰ আগতে এই জলফাইখিনি কাটি লৈছো আচাৰৰ কাৰণে। মই এতিয়া আহিছো জবা ফুলৰ পাত ছিঙিবলৈ মূৰ ধুবৰ কাৰণে। ৰ'ব ছিঙি লওঁ। আমি আহি আছো কলাক্ষেত্ৰলৈ। আমাৰ ঘৰৰ পৰা কলাক্ষেত্ৰ বেছি দূৰ নহয়, সেইকাৰণে আমি আহিছো খোজকাঢ়ি। বলকচোন বাৰু আমাৰ লগত চাব আজি আমাৰ কলাক্ষেত্ৰ। ঠাণ্ডা যদিও ৰ'দটো কমা নাই বহুত বেছি ৰ'দ চা হয় নাই বাৰু? এতিয়া আমি পালোহি মই পঢ়ি অহা স্কুলখন, ভকতপ্ৰমা উচ্চ মাধ্যমিক বিদ্যালয়। মানে বেছি ধূলি আমি মানে থাকিব নোৱাৰিলো, সেইকাৰণে মাস্ক লগাই ললো গোটেইকেইজনী। অ'কে আমি পাইছোহি আৰু কলাক্ষেত্ৰৰ ওচৰত, আৰু অকণমান পাছতে আমি পাম কলাক্ষেত্ৰ। বেক কৰি দেখাই দিছোঁ। এয়া পাই গ'লোহি আমি কলাক্ষেত্ৰ। এই বেগটো ধৰ না, বেগটো ধৰ নহ'লে দিগদাৰ হয়। ইয়াৰ পৰা মানুহ ষ্টাৰ্ট হৈছে, গাড়ী একদম ফুল। পিছে আমাৰ প্লেনখন ৰাখিবলৈ জেগা নহ'লে এক মিনিট। চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ থকা অঞ্চলটো এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। অৱশ্যে এইটো মোৰ কেমেৰা কৰা নহয়, ভিডিঅ'টো মই ডাউনলোড কৰি লোৱা হয়। মাস্কখন বন্ধ খুলি মই তালৈ গৈছিলোঁ ধূলিৰ কাৰণে। চুকাফা সমন্বয় ক্ষেত্ৰৰ ভিতৰত থকা এইটো এটা পুখুৰী, আৰু ধুনীয়াকৈ সজাই পৰাই ইয়াত পতা হৈছে অসম দিৱস। আমি বহি গ'লোঁ, আৰু এয়া হৈছে কলাক্ষেত্ৰৰ ভিতৰৰ পৰিৱেশ। চুকাফা সমন্বয় ক্ষেত্ৰৰ ভিতৰত থকা আন এটা পুখুৰী, আৰু এই পুখুৰীত দিয়া দলংখনৰ ওপৰত আমি ফটো উঠিছোঁ।
যিহেতু অসম দিৱস সেয়েহে অসমৰ জাতীয় উৎসৱ বিহু নাচ প্ৰদৰ্শন কৰা হৈছে। যিহেতু অসম দিৱসৰ এই অনুষ্ঠানত মিউজিক বাজি আছে, চ' মিউজিকবিলাক মিউট কৰি দিয়া হৈছে বেকগ্ৰাউণ্ডৰ, নহ'লে কপিৰাইট লাগি যাব পাৰেতো। সম্পূৰ্ণ অনুষ্ঠানটো আপোনালোকক দেখুৱাটো সম্ভৱ নহয়, তথাপিও চেষ্টা কৰিলোঁ অলপ আপোনালোকক দেখাবলৈ। এয়া স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰকাণ্ড প্ৰতিমূৰ্তি। চাকি আৰু ফুলেৰে সৈতে সজাই তোলা হৈছে সুন্দৰভাৱে। গধূলি হৈ অহাৰ লগে লগে চাৰিওফালে ধুনীয়া লাইটেৰে জিলিকাই তুলিছে চুকাফা সমন্বয় ক্ষেত্ৰ। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো আজিলৈ ইমানেই। যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।